দৰ্শক মই বৰ্তমান উপস্থিত আছোঁ বছাগাঁৱৰ মই নাওবৈচা সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী শ্ৰী জয়প্ৰকাশ দাসৰ ঘৰত আৰু কেইটামান ঘণ্টাৰ পিছতেই ভোট গণনা আৰম্ভ হ'ব আৰু মই জয়প্ৰকাশ দাসৰ পৰা তেওঁক কিছু মনোভাৱ ল'বলৈ আৰু কেইটামান ঘণ্টাৰ পাছতেই ভোট গণনা আৰম্ভ হ'ব। এই ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ অনুভৱ কি? উৎকণ্ঠা আছে, ৰাইজে কৈছে যে এইবাৰ ভাল হ'ব বুলি আৰু সেইকাৰণে ভগৱানকে খাটি আছোঁ আৰু যিফালে যাওঁ সকলোফালে ভাল বুলি কৈছে, সেইকাৰণে ভাবিছোঁ ভাল হ'ব। আমিও শুনিবলৈ পাইছোঁ নাওবৈচাৰ সমষ্টি আপুনি বিজয়ী ধ্বজা উৰাব বুলি, সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? কৈছে, সকলোৱে কৈছে, হয়তো বিভিন্ন এক্সিট পোলতো কথাখিনি আহিছে। কংগ্ৰেছ চৰকাৰ এইবাৰ আমি কংগ্ৰেছ চৰকাৰ গঠন কৰি নাওবৈচা জিকিম আৰু লখিমপুৰতো কেইবাটাও চিটো আমি জিকিবলৈ গৈ আছোঁ। এই ষ্ট্ৰং ৰুমৰ আপুনি কিবা অসুবিধা পাইছে নেকি? আছে, বহুতখিনি আছে, আমি জনাইছোঁ। তেখেতলোকে যিখিনি কৰি দিব লাগে কৰি দিছে আৰু অকণমান লেপছ ক'ৰবাত দেখা পাইছে, সেইখিনি আমি ডেপুটি কমিশ্যনাৰক জনাইছোঁ। আপুনি জয় হ'লে নাওবৈচাবাসীলৈ কি বাৰ্তা পঠাব? নাওবৈচা অসমৰ প্ৰথম 3টা স্থানত স্থান পাব। এটা দিন আহি আছে যিবিলাক অসমৰ উন্নয়নৰ ক্ষেত্ৰত নাওবৈচা আগবাঢ়ি যাব আৰু নাওবৈচা জিলিকিব। ধন্যবাদ ৰাজডাঙৰীয়া। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।